এডিসি স্যার আমার ডিআইও ডিএমই সম্বন্ধিত আটাইসকল সংবাদ বন্ধুসকল আমি এই প্ৰগ্ৰামটো অলৰেডি আগৰ পৰা কৰি আছো আৰু আমাৰ দেশ আপোনাৰ 2014 চনতে পলিঅ' ফ্ৰী বুলি ডিক্লেয়াৰ হৈছিল 2014 চনৰ 27 মাৰ্চত আপোনাৰ পলিঅ' ফ্ৰী বুলি ডিক্লেয়াৰ হৈছিল তাৰ পিছতো আমাৰ ওচৰ চুবুৰীয়া দেশ পাকিস্তান আফগানিস্তানত থকাৰ কাৰণে আমি হয়তো এইটো কৰি থাকিব লগা হৈছে এইটো যাতে আমাৰ তাৰ পৰা যিবিলাকে হেৰি পৰা এই বীজাণুটো আমাৰ ইয়ালৈ আহি পেলাই আকৌ নহয় এই পলিঅ' ভাইৰাছটো নহয় বা ভেকচিন ডিৰাইভ যিটো তাৰ পৰাও যাতে আমাৰ ভেকচিনৰ পৰা কেতিয়াবা হ'ব পাৰে তাৰ পৰাও যাতে আমাৰ বাচ্চাখিনি পলিঅ'ৰ পৰা মুক্ত হ'ব পাৰে তাৰ কাৰণে আমি এই পলিঅ' ভেকচিনটো দি থকা হৈছে অলৰেডি আপোনালোকক গোটেইখিনি কৈছেই মোৰ বিশেষ ক'বলগীয়া নাই আৰু ইয়াৰ কাৰণে আমি সম্পূৰ্ণ সজাগ হৈছোঁ ইভেন আমাৰ যিটো AEFI যদি হয় তাৰ কাৰণেও আমি সষ্টম হৈ আছোঁ তাৰ কাৰণে আমাৰ প্ৰত্যেকটো বুথৰ প্ৰত্যেক চিষ্টাৰে আমাৰ মেডিচিন লৈ যাব আৰু ইমিডিয়েট তাতে যদি আমি একশ্যন ল'ব পাৰোঁ তাৰ কাৰণে আমাৰ ব্যৱস্থা লোৱা আছে তদুপৰি আমাৰ যিবিলাক ডিছপেঞ্চাৰী PHC যিবিলাক আছে আৰু সেই সকলোবিলাককে আমি সজাগ কৰি থৈছোঁ যাতে এনি ইনচিডেন্স আমি তাক টেকেন কৰিব পাৰোঁ এতিয়া নাই সেইটো কাৰণ আমি যিবিলাক ভেকচিন দি আছোঁ এতিয়া প্ৰায় 99% আমাৰ ভেকচিনেশ্যন হৈ আছে তাৰে দুই এটা আছে তেনেকুৱা কিন্তু সেই 99ৰ পিছৰখিনি ওৱানতকৈ কম মানুহ আছে এইখিনি ইতিমধ্যে আপোনালোকে সকলোৱে জানে আমাৰ পালছ পলিঅ' আৰু সাব নেশ্যনেল ইমিউনাইজেশ্যন ডে আমি 10 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিব বিচাৰিছোঁ এইটো আপোনাৰ চেণ্ট্ৰেলিভাৱে আমাৰ কমেন্সমেণ্ট ষ্টাৰ্ট হ'ব সো আমাৰ ইতিমধ্যে আমি গোটেইখিনি প্ৰিপাৰেশ্যন আমি ইতিমধ্যে কৰি লৈছোঁ ব্লক লেভেলতো মিটিং কৰা গৈছে ট্ৰেইনিং দিয়া গৈছে ইতিমধ্যে আমাৰ DIO DME তেওঁলোকে আপোনালোকক জনাইছে যে কি ধৰণে আমি প্ৰিপাৰেশ্যনখিনি কৰিছোঁ ইয়াৰ লগতে মই এটা কথা ক'বলৈ বিচাৰিছোঁ আমি মাইকিঙো কৰিছোঁ লগতে আমাৰ সাৰ্কেল অফিচাৰ্ছ থ্ৰু দি আমি গাঁওবোৰকো জনাইছোঁ তেওঁলোককো আমাৰ এক্টিভলি পাৰ্ট হ'বলৈ কৈছোঁ লগতে আমাৰ যোনখিনি আমাৰ অংগনৱাড়ী ৱৰ্কাৰ্ছ আছে তেওঁলোককো আমি কৈছোঁ যে আপোনালোকে ঘৰে ঘৰে গৈ যাতে যোনখিনি আমাৰ টাৰ্গেটেড পপুলেশ্যন আছে আপোনাৰ 0 to 5 ইয়াৰ্ছৰলৈকে তেওঁলোকক আমি জনাব দিছোঁ যে আপোনালোকে যাতে মিছ আউট নকৰে সেই দিনটো কিয়কি ইতিমধ্যে জানে যে পলিঅ' যদিও আমি আমাৰ দেশে ইতিমধ্যে আমি ফাইট কৰিবলৈ সক্ষম হৈছোঁ কিন্তু তেও আমি প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ সো সেইকাৰণে আমি সদায় সেইটো মনত ৰাখি লৈ পেলাই এই কেম্পেইনটো ষ্টাৰ্ট কৰা গৈছে সো মই এইটোৱে আমাৰ বাক্সা জিলাৰ আৰু তামুলপুৰ ডিষ্ট্ৰিক্টৰ সকলো ৰাইজক সজাগ কৰিব বিচাৰিছোঁ আৰু তেওঁলোকক আহ্বান কৰিব বিচাৰিছোঁ যে তেওঁলোকে অকল তেওঁলোকৰে নহয় যোনখিনি টাৰ্গেট পপুলেশ্যনে নহয় লগতে যদি ইনফৰমেশ্যন ওচৰে পাজৰে কোনোবা আছে তেওঁলোকে যাতে ইনফৰমেশ্যনখিনি সেইখিনি ছেগ্ৰিগেট কৰে যাতে ইতিমধ্যে আমি তামুলপুৰ হওক আমাৰ মুছলপুৰ হওক আৰু আপোনাৰ খালবাৰীত আমাৰ FLS চিষ্টেমৰ আমি হেৰি কৰিছোঁ সেই যোগেদি আমি যোনখিনি আমাৰ অফিচিয়েল ডকুমেণ্টছ আছে তাৰ ব্ৰডকাষ্টিং বা এনাউন্সমেণ্ট কৰাৰ কাৰণেও সেইখিনি আমি DIPRৰ লগত কথা পাতিছোঁ ইতিমধ্যে আমাৰ DME কথা পাতিছে আৰু লগতে আমাৰ যিমান আমাৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছ আছে ফেচবুক আছে টুইটাৰ আছে তাৰ যোগেদিও আমি এইখিনি প্ৰচাৰ কৰিবলৈ কৰিছোঁ ধন্যবাদ আপোনালোকে জানে যে ভাৰতবৰ্ষৰ ওচৰীয়া চুবুৰীয়া কাণ্ট্ৰি পাকিস্তান আৰু আফগানিস্তানত এতিয়াও পলিঅ'ৰ প্ৰভাৱ আছে বা পলিঅ' ভাইৰাছটো আছে সেইকাৰণে তাৰ পৰা আমাৰ ভাৰতলৈকে আহিব পাৰে বুলি ভাবি আচলতে ভাৰতবৰ্ষত এতিয়া পলিঅ' কেছ নাই তথাপি যিহেতু তাৰ পৰা তেজপিত হ'ব পাৰে সেইকাৰণে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই অসম চৰকাৰৰ সহযোগত প্ৰতি বছৰে প্ৰগ্ৰাম ৱাইজ হিচাপে তাৰমানে এইবাৰো কি কৰিছে সাব নেশ্যনেল ইমিউনেশ্যন ডে কৰিছে সাব নেশ্যনেল ইমিউনেশ্যন ডে মানে হৈছে ভাৰতৰ প্ৰত্যেকখন ষ্টেটতে এই পালছ পলিঅ' ইমিউনাইজেশ্যনটো হোৱা নাই কিছুমান ষ্টেটতে হৈছে তাৰে ভিতৰত অসমো এখন আৰু অসমৰো কি বাক্সাকে ধৰি 19খন জিলাত
পালছ পলিঅ' ইমিউনাইজেশ্যন তাৰমানে সাব নেশ্যনেল ইমিউনাইজেশ্যন ডে অহা 10 তাৰিখৰ পৰা 10 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব। বাক্সা ডিষ্ট্ৰিক্টতো প্ৰথমতে 10 তাৰিখে আমাৰ বুথ হোৱাই যাব। বুথ আমাৰ টোটেল বুথ 780 আছে, তাৰে জেনেৰেল বুথ 593, ইনষ্টিটিউচনেল বুথ তাৰমানে ফেচিলিটি ৱাইজ 40, ট্ৰেনজিট কেম্প 15 আৰু মোবাইল টিম 12, তাৰে লগত মোবাইল মেডিকেল ইউনিট টিম দুটা আছে, টোটেল 14টা টিম আছে। গতিকে অলৰেডি আমাৰ ভেকচিন যিখিনি লাগে আমাৰ পলিঅ' ভেকচিন, বাইভেলেণ্ট পলিঅ' ভেকচিন, এইখিনি আমাৰ 25টা কোল্ড চেইন পইণ্টত, জেনেৰেলি আমাৰ 26টা কোল্ড চেইন পইণ্ট ইনক্লুডিং ডিষ্ট্ৰিক্ট ভেকচিন ষ্ট'ৰেজ, গতিকে সেইটো আমাৰ মচলপুৰত আছে। আৰু তাৰ উপৰিও 25টা আমাৰ তাৰমানে ভঁৰাল, ভেকচিন থোৱা ভঁৰাল, সেইকেইটাক আমি কোল্ড চেইন পইণ্ট বুলি কওঁ। অলৰেডি ভেকচিনখিনি আহি পাইছে, আমি তাত ৰাখিছোঁ। আৰু ৰবিবাৰে আৰম্ভ হোৱাৰ লগে লগে আমি ভেকচিনবিলাক তাৰমানে বুথ ৱাইজ এইবিলাক আমি ডিষ্ট্ৰিবিউশ্যন কৰিম। আৰু তাৰে কাৰণে আমাৰ টোটেল ৱাৰ্কাৰ হৈছে 3,120, that means 3,120। ব্লক ছুপাৰভাইজাৰ আছে 157, ছেক্টৰেল মেডিকেল অফিচাৰ 32 আৰু ব্লক লেভেল ছুপাৰভাইজাৰ 12 আছে। তাৰোপৰি আমি ডিষ্ট্ৰিক্ট লেভেলৰ পৰা আমি এখন অৰ্ডাৰ কৰি দিছোঁ যে 5জন ডিষ্ট্ৰিক্ট অফিচাৰে আমাৰ যিহেতু আমাৰ বাক্সা আৰু তামোলপুৰ মানে ডিষ্ট্ৰিক্টত 6টা ব্লক আছে, গতিকে প্ৰত্যেকটা ব্লক যাতে আমাৰ মানে আমি ভালদৰে মনিটৰিং কৰিব পাৰোঁ, তাৰ কাৰণে অলৰেডি আমি আমাৰ সন্মানীয় জয়ন্ত ছাৰে তাৰমানে আমাৰ এডি ছাৰৰ নিৰ্দেশত অলৰেডি আমি কোনে ক'ত যাব সেনেকৈ এখন আমাৰ প্লেন বনাইছোঁ। গতিকে আমাৰ প্ৰথম দিন 10 তাৰিখে আমাৰ বুথবিলাক হ'ব, তাৰমানে ছাব চেণ্টাৰবিলাকত হ'ব, আৰু PHC বা CHC বিলাকতো আমাৰ ভেকচিনেশ্যন হ'ব। সেইটো হ'ল বুথ লেভেল। তাৰপিছত আমাৰ যিখিনি ৰৈ যায় সেইখিনি আমি সোমবাৰ আৰু মঙলবাৰ তাৰমানে হাউচ টু হাউচ, ঘৰে ঘৰে গৈ আমাৰ আশাবিলাক ANM বাইদেউসকলে তাৰমানে ভেকচিনেশ্যন কৰিব। তাৰপিছতো যদি কিছুমান কেছ ৰৈ যায়, আৰু এইটো হ'ব কি মানে 0 to 5 yearsৰ বাচ্চাখিনি হ'ব, মানে চিলড্ৰেনখিনি হ'ব। আৰু টোটেল টাৰ্গেট হ'ল 1,30,903টা বাচ্চাক আমি ভেকচিনেশ্যন কৰিম। আৰু গতিকে আমাৰ যাতে ৰৈ নাযায় তাৰ বাবে আমি কি কৰিম, 11-12 তাৰিখে শেষ হোৱাৰ পিছত আমাৰ নেক্সট আমি মপআপ ৰাউণ্ড কৰিম। মপআপ ৰাউণ্ডত কি হ'ব, যিখিনি আমাৰ ড্ৰপ আউট 2-এটা থাকি যাব বা লেটটো থাকি যাব, সেইখিনি আমি ভেকচিনেশ্যন কৰাম। আৰু এনেকৈয়ে আমি কি কৰিছোঁ, আমাৰ যাতে ভেকচিনেশ্যনটো সুকলমে হৈ যায়, 100% আমি ছাকচেছ হ'ব পাৰোঁ, তাৰ কাৰণে আমি IC মেটেৰিয়েল যেনেকুৱা ধৰক বেনাৰ পোষ্টাৰ অলৰেডি আমি আহি পাইছে, মানে ডিষ্ট্ৰিবিউট কৰিছোঁ। আৰু যিবিলাক ফকাছ এৰিয়া তাত আমি বেনাৰ পোষ্টাৰবিলাক লগাইছোঁ। তাৰ উপৰিও আমি মাইকিঙেৰে দিছিলোঁ, শ্ল' মুভিং মাইকেৰে আমি কি কৰিছোঁ, আমি গোটেই ভিতৰৰ ঠাইবিলাকত আমি প্ৰচাৰ কৰিছোঁ। লগতে আমাৰ যিকেইটা মানে ব্ৰিকলিন মানে ইটা ভেটা আছে, আৰু টি গাৰ্ডেন আছে, 4খন টি গাৰ্ডেন, এই 4খন স্পেচিয়েলি এইখিনি আমি হাৰ্টটো দিছে, সেইখিনিত আমি কি কৰিছোঁ, তেখেতসকলৰ মেনেজাৰক লগ ধৰি আমি এনচিয়ৰ হৈছোঁ, যাতে তেখেতসকলে কৈছে এচুৰেঞ্চ দিছে যে আমাৰ এটা বাচ্চাও তাৰমানে 0 to 5 years এটা মানে বাচ্চাও তাৰমানে ৰৈ নাযায়। তাৰোপৰি আমি তেওঁলোকৰ মাজতো ঘৰে ঘৰে গৈ সজাগতাৰ সৃষ্টি কৰিছোঁ। এইখিনি হৈছে আমাৰ পালছ পলিঅ' SNIDৰ থুলমূল কথা। सनारुफा आरो हिरानि जुवेलारि गाननो मोजां मोनग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां। दासान्दि फुजा बोथोरखाय खम बेसेनाव फानगासिनो MSCB जुवेलार्सआव सनारुफा आरो हिरानि समायना रमायना जोंख्लाबनाय जुवेलारिज। MSCB जुवेलार्सआव मोननो हागोन राजकोट जुवेलारि, कास्टिं जुवेलारि, कलकाता जुवेलारि, मेसिनजों बानायनाय जुवेलारि आरो आखाइजों बानायनाय जुवेलारि। लोगोसेनो हाबा हुखायाव गाननो थाखाय सना आरो हिरानि समायना जुवेलारिसफोरखौबो मोननो हागोन। MSCB जुवेलार्सआनो दं क'क्राझार सहरजों नांजाबनाय क'क्राझार रेल गेटनि साखाथि वार्ड नं 5 बिबेकानन्द पथआव। MSCB जुवेलार्सजों थोंजोङै जगाजग खालामनोबो हागोन 9954273079 जानबुं अनजिमायाव।